উদ্ধাৰ কমলা সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ আপুনি গৰাকী তেনেস্থলত কিয় দেখো আজি ল'ব মন পদম এই মায়াময় সংসাৰৰ তুমি নোৱাৰা বুজিব ব্ৰহ্মা হৰণ আছে যত ৩৩ কোটি দেৱতা মন্দিৰ আছে যত স্থাৱৰ জন্ম নোৱাৰে শুনিব বুজিব আমাৰ তথাপি বুজিছে তেতিয়া কমাই শুনা আমি ওম সৃষ্টি স্থিতি প্ৰলয়ৰ আমি ব্ৰহ্ম সত্য জগত মিথ্যা অনন্ত কোটি ব্ৰহ্মাণ্ডৰ আমি আমাৰ সৃষ্টি যেতিয়াই অধৰ্মই ধৰ্ম মহাপাপে পুণ্যকে গ্ৰাস কৰিবলৈ উদ্যত হয় তেতিয়াই আপুনি শক্তি বিলাপ কৰি ধৰ্ম সংস্থাপনৰ উদ্দেশ্যে যুগে যুগে আমি শুনা যক্ষ ৰক্ষ মানৱ দানৱ শুনা সকলোৱে শুনা মানে তোমালোকে যি কৰিছা যি শয়ন কৰিছা যি ভক্ষণ কৰিছা আৰু যি পূজা অৰ্চন কৰিছা সকলোকে আমাকে অৰ্পণ কৰা কাৰণ সমস্ত ভূততে ব্যাপী আশ্রময় হরি মানিব পদার্থ বিষ্ণু ব্রাহ্মণ সান্দাল নিবিচারি দাতা তো চোরপুজেন দৃষ্টিরে পড়ে আর দেবী এই সংসাৰত ফল বাঞ্ছন নকৰা কৰ্মই হ'ল পৰম ধৰ্ম যাক যজ্ঞ কৰি তুমি দেৱতাক সন্তুষ্ট কৰাতকৈ কৰ্মৰ যোগেৰে তুমি দেৱতাক সন্তুষ্ট কৰিবলৈ যত্ন কৰা ব্ৰহ্ম জ্ঞান জনেও যাক যজ্ঞ কৰাৰ নাই প্ৰয়োজন কারণ আমি যার যজ্ঞ আহুতি গড়াকি আমি ভাবপুণ্যর গড়াকি আমি সকল আত্মার পরম প্রাপ্তি আৰু আমি দেখি জগতৰ প্ৰতি ধূলি কণাতেই বিৰাজমান নিষ্কামভাৱে বিচাৰে যিজনে আমাৰ তেওঁই পৰম জ্ঞান আৰু তেনেদৰে পৰম পুৰুষক উদ্ধাৰৰ বাবে সৰ্বদা গুৰুটো পাছত কৰে এতিয়া বুজিলেনে কবলৈ তেন্তে বোধ আছে অনন্ত ভাৱে ভৱিষ্যতৰ কাৰ্যপন্থাৰ বাবে নিজকে কৰ্তব্য